আহক আমি পবিত্ৰ কাৰ্যসূচী আৰম্ভ কৰিম। মই ইয়াৰ আগতে পাচন কৰ্ম পাঠ কৰিম। পাচন কৰ্মত 2 অধ্যায় 37 পৰা 53 পাঠ। এই কথা শুনি তেওঁবিলাকৰ হৃদয় বিন্ধাত তেওঁবিলাকে পিতৰ আৰু আন পাচনিবিলাকক ক'লে, হে ভাইসকল, আমি কি কৰিম? তাতে পিতৰে তেওঁবিলাকক ক'লে, তোমালোকৰ পাপ মোচনৰ অৰ্থে মন পালটোৱা আৰু প্ৰভু যীশুৰ নামেৰে প্ৰতিজনে বাপ্তিস্ম দিব। সেয়েহে তোমালোকে পবিত্ৰ আত্মা দান কৰা। কিয়নো তোমালোকলৈ আৰু তোমালোকৰ সন্তানবিলাকলৈ আৰু দূৰত থকা যিমান লোকক আমাৰ প্ৰভু পৰমেশ্বৰে নিয়ন্ত্ৰণ কৰিব, এই সকলোলৈকো সি প্ৰতিজ্ঞা। এই পবিত্ৰ বাক্যৰ পৰিচৰে আমাৰ সকলোকে আশীৰ্বাদ কৰক। স্বৰ্গত নিবাসী পবিত্ৰ মহান ঈশ্বৰ প্ৰভু, তোমাক ধন্যবাদ দিওঁ। এই মুহূৰ্তত এই ক্ষণত প্ৰভু যি হোৱা আমি যিমানে মণ্ডলীৰ ভাই ভনী আমি এই নদী কাণত আমি উপস্থিত হৈছোঁ আৰু কি উদ্দেশ্য লৈ আমি ইয়াত একত্ৰিত হৈছোঁ এটা তুমি জানা। তোমাৰ তেজেৰে কিনা বিশ্বাসীবিলাকে আজি তোমাক গ্ৰহণ কৰি হৃদয়েৰে গ্ৰহণ কৰি আজি তোমাৰ নামেৰে বাপ্তিস্ম ল'বৰ কাৰণে তেওঁলোকে প্ৰস্তুত হৈ আছে। প্ৰভু যীশু আজি এই বাপ্তিস্মৰ যোগেদি তেওঁলোকৰ জীৱন লাইফবিলাক যেন সলনি হ'ব আৰু তেওঁলোকে সদায় তোমাৰ পথত চলি যাবৰ কাৰণে তুমি তেওঁলোকক সহায় কৰিবা। এই কাৰ্যসূচী পৰিচালনা কৰাত তোমাৰ পবিত্ৰ আত্মাৰ আমি উপস্থিতি বিচাৰিছোঁ। প্ৰান্তত আমি আমি 12 নম্বৰ দিছোঁ। তেতিয়াহ'লে মই তোমাৰ পিতৃ ভাই তুমি যদি বিশ্বাস কৰিছে তেতিয়াহ'লে মই আপোনাক মৃত্যু মুখৰ পবিত্ৰ আত্মাৰ নামেৰে বাপ্তিস্ম কৰিছোঁ।